हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चेनेल मैं प्रियम पपिए मोर चेनेলৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে, মোৰো ভাল। আজি এতিয়া 3টা বাজিছে, আমি যাবলৈ ওলাইছো শিৱসাগৰ, আৰু শিৱসাগৰৰ পিছত আমি কলৈ যাম আপোনালোকক সকলোখিনি তাত গৈ দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। বলক তেনেহলে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এয়া আমি এতিয়া ওলাই আহিলো অগ্নিনাভ শিৱ মন্দিৰলৈ যাম বুলি। এইটো তেল ডিপু, ইয়াতে আমি তেল ভৰাই ললো আৰু এতিয়া আমি বগীবিল হৈ গৈ থাকিম আৰু আপোনালোকক দেখাম কোনফালে কেনেকৈ যামগে। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আমি এতিয়া আহি বগীবিল দলং পালোহি। চাওক ইমান ধুনীয়া চাৰিফালৰ চিনেৰীটো। এয়া এইফালে এখন নদীখন, এইফালে বহুত ৰ'দ পৰি আছে। তাৰপিছত আমি গৈ থাকিম এফালে মানে ডিব্ৰুগড় যাব লাগিব আৰু এফালে শিৱসাগৰ যাব লাগিব আৰু তাত গৈ আপোনালোকক দেখাম। আৰু আজিতো আমি গৈ নাপাওঁৱেই মানে মন্দিৰটো, আজি গৈ তাত থাকিব লাগিব। তাৰপিছত আপোনালোকক ক'ত থাকিম তাকো দেখাম আৰু আমি কেনেকৈ মন্দিৰটোলৈ যাম সেইখিনি দেখাম আৰু মন্দিৰত গৈ কি কৰিম সকলোখিনি আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিম। আৰু এতিয়া আমি গৈ থাকোঁ ডিব্ৰুগড়লৈ আছিলে 49 কিলোমিটাৰ ইয়াৰ পৰা, আৰু শিৱসাগৰ নাজানো, আমি আপোনালোকক কম পিছত গৈ কম কিমান কিলোমিটাৰ আছে ইয়াৰ পৰা। হয়তো 43, 47 এনেকুৱামান হ'ব পাৰে। গৈ থাকোঁ ব'লক, আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া আমি এতিয়া বগীবিল পাৰ হৈ শিৱসাগৰ ৰাস্তাৰে গৈ আছোঁ আৰু আমি গৈ থাকিম। কিমান দেৰি পিছত পাম আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। বাটতে নাজিৰা ওচৰত ইমান ডাঙৰ চুকাফা মূৰ্তি এটা আমি দেখিলোঁ। এয়া আমি নাজিৰা পাই গ'লোহি। এতিয়া নাজিৰাত গৈ আমি ক'ত থাকিম আপোনালোকক সকলোখিনি দেখুৱাম। এয়া আমি নাজিৰা পালোহি। ইয়াত ক'তো এখনো হোটেল দেখা নাই, এইখনেই দেখিছোঁ আৰু ব্ৰহ্মপুত্ৰ হোটেল বুলি, আৰু আমি তাতে থাকিম বুলি আজি ভাবিছোঁ। ব'লকচোন ভিতৰলৈ গৈ থাকোঁ। এয়া হোটেলখন বহুত ধুনীয়া। আমি 3 ষ্টাৰ বুলি শুনিছোঁ, একো নাজানো। আপোনালোকে কমেণ্ট কৰি জনাবচোন হয়নে নহয় 3 ষ্টাৰ। 8টা ওপৰত আছিলে ন? আমি হোটেল পালোহি। আমাৰ হোটেল নাম্বাৰ হৈছে 1028। চাওক এয়া আমি এতিয়া ৰুমৰ ভিতৰত পাই গ'লোহি। সঁচাকৈ ৰুমটো বৰ ধুনীয়া। কিন্তু এয়া আমি পিছদিনা ৰাতিপুৱা যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি এখন টমটমত যাম আৰু ইয়াত টমটমত উঠি আহিছোঁ আৰু আপোনালোকক দেখাম ইয়াৰ পৰা কিমান দূৰ, আৰু তাত গৈ সকলোখিনি দেখাম। আপোনালোকে চাই থাকিব মোৰ আমি সোমাই আহি আছোঁ অগ্নিনাভ মন্দিৰলৈ। আৰু এতিয়া ইয়াৰ পৰা কিমান দূৰ এডোখৰ পৰা এই বেছখন পাৰ হয় ন? আপোনালোকক তাত গৈ সকলোখিনি দেখাম। আমি মন্দিৰ পাইছোঁহি। আমি থকা হোটেলখনৰ পৰা মন্দিৰলৈ বেছি দূৰ নাছিলে, সেয়েহে আমি টমটমতে আহিলোঁ।
মন্দিৰৰ ওচৰতে আমি ঘৰৰ পৰাই তেল আৰু ধূপ লৈ গৈছিলোঁ, সেইকাৰণে মন্দিৰৰ ওচৰৰ দোকানৰ পৰা আমি বাবালে বুলি ফুল লৈছোঁ। এয়া বহুত ধুনীয়া ধুনীয়া ফুলবিলাক আছে। এয়া বাহিৰতে চেণ্ডেলবিলাক থ'ব পাৰি ধুনীয়াকৈ, সেইকাৰণে আমি ইয়াতে চেণ্ডেল কেইযোৰ খুলি ল'লোঁ। टेंशन ही ना हम कर दे। প্ৰথমতে এই বাহিৰত থকা টেপটোতে সকলোৱে হাত ভৰি ধুই লৈছে আৰু আমিও ধুই ল'লোঁ। তাৰপিছত আমি গৈ লাইন পাতিব লাগিব। ব'লক গৈ থাকোঁ। বাবাই ফুল বহুত ভাল পায়, সেইকাৰণে আমি ফুল লৈ লৈছোঁ। মনে বচৰা ফুলখিনি নাপালোঁ আৰু। আমি ইমান সোনকালে পাইছোঁহি যদি ইমান মানুহ দেখিছেনে, ইমান লাইন পাতি আছে। এতিয়া আমি একদম দীঘল লাইন এটা পাতিব লাগিব। আগবঢ়োৱা হৈছে। এই পৰিবাৰৰ দ্বাৰাই আপুনি ভক্তসকললৈ আশীষ প্ৰদান কৰক। সেই আশীষৰ দ্বাৰাই ভক্তসকলে যি সংকল্পলৈ ৰাজহুৱা মন্দিৰ জ্বলোৱা মংগলময় কৰক। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহস্থানত যি বাধা আছে সেই বাধাৰ বিমুক্তি কৰি প্ৰস্তাৱ প্ৰাপ্তিলৈ ভ্ৰমণ কৰক আৰু সন্তান প্ৰাপ্তিসকলৰ প্ৰতি উপভোগ আশীষ কৰক। সেই আশীষৰ দ্বাৰাই তেওঁলোকৰ সন্তান প্ৰাপ্ত হওক।
এয়া আমি বাবাক দৰ্শন কৰিবলৈ লাইন পাতি আছোঁ। কিমান ছিষ্টেমেটিক কামবিলাক নহয়, গ'লেই আপোনাৰ ভাল লাগিব মনটো। আমি এতিয়া বাবাক দৰ্শন কৰি আহিলোঁ। আহি পেলাই এইটো এতিয়া আমি নিৰ্মালী লোৱা ঠাইত আছোঁ। ইয়াত লাইন পাতিব লাগিব, বহুত দীঘল লাইন আছে। তাৰপিছত নিৰ্মালী লোৱাৰ পিছত আমি পানী ঢালিবলৈ যাম। আপোনালোকে সকলোখিনি দেখাওঁ, আপোনালোকে চাই থাকিব। বাবাৰ ওচৰত ভিডিঅ' কৰিব নিদিয়ে নহয়, মনে ভিডিঅ' কৰিছিলোঁ। ইমান ভালো নহ'লে বাৰু। যেহেতু লাইনত বহুতখিনি ভক্ত ৰৈ থকা দেখা গৈছে, সেয়েহে আমি জনাইছোঁ আপোনালোকে কেৱল গাখীৰ আৰু পানী ঢালি মূৰটো ধুৱাই সেই ঠাই যাতে পৰিত্যাগ কৰে। আমি এতিয়া লাইনত থিয় হৈ আছোঁ। কিমান ডাঙৰ লাইন চাৰিওফালে। তাৰপিছত আমি তাত যাম, আপোনালোককো দেখোঁ, আপোনালোকে চাই থাকিব। ৰ'ব, বেক কেমেৰা কৰি দেখুৱাইছোঁ। যদি প্ৰয়োজন বোধ কৰে, আমাৰ মন্দিৰৰ কাউণ্টাৰতে গাখীৰৰ ব্যৱস্থা আছে। ইয়াতে আমি ডাঙৰ ৰাজহুৱা চাকিটোত তেল ঢালিছিলোঁ আৰু সেৱা কৰিছিলোঁ, দক্ষিণা এটা দি ধূপ দি। আমি লগতে জনাইছোঁ এতিয়া ওলাইছোঁ। মন্দিৰ পৰিসৰৰ ভিতৰত থকা প্ৰত্যেকজন সদস্যই ভক্তই আমাৰ বিনম্ৰ অনুৰোধ। আৰু আপোনালোকে তাৰ পৰা ৰাজহুৱা চাকি তেল নিবৰ বাবে তাৰপিছত আমি পজ্জল ল'লোঁ, পজ্জলো ঘৰলৈ লৈ আহিছোঁ। আপোনালোকে কোনেও যাতে নিবৰ বাবে চাকিৰ তেল। তাৰ কাৰণে আমি সেইটো মোৰ বটল। ফালৰ পৰা আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, সেয়া আপোনালোকে এই মন্দিৰৰ এয়া মই ৰাজহুৱা চাকি গছিত তেল ঢালিছোঁ আৰু বাবাক কৈছোঁ মনৰ সকলো আশাবিলাক পূৰণ কৰা যেন বাবা। হেল্ল' ফ্ৰেণ্ড, আমি শিৱসাগৰৰ পৰা আহি পাওঁতে বহুত দেৰি হৈ গ'ল, 8টা বাজি গ'ল। এতিয়াতো 8:30 হ'ল। সেইকাৰণে ৰাস্তাত আমি ভিডিঅ'টো নকৰিলোঁ, যিহেতু মই নিজেই গাড়ীখন চলাই আহিছিলোঁ। তাৰপিছত ঘৰত আহি মানে লাষ্টৰ ডোখৰ কৰিছোঁ আৰু ভিডিঅ'টো এইটো কাৰণেই ডোখৰ কৰিলোঁ। মন্দিৰটোলৈ গৈ সঁচাকৈ বহুত ভাল লাগিলে, বহুত ভক্তিভাৱ উপজে আৰু তাত কামবিলাক ইমান ছিষ্টেমেটিককৈ কৰিছে। বাবাক দৰ্শন কৰা 4টা লাইন আছে, ধুনীয়াকৈ মানুহবিলাকে দৰ্শন কৰিব পাৰিছে। আৰু লিংগত পানী ঢলা লাইনটোও বেলেগ, তাতো এটা ধুনীয়াকৈ মানুহবিলাকে চবেই গৈ গৈ পানী ঢালিব পাৰিছে। নিৰ্মালী লোৱা সেইডোখৰ তাতো এটা লাইন, সেয়াও বহুত ছিষ্টেমেটিক। আৰু লাষ্টত আমি মন্দিৰৰ যি ভোগ খাইছোঁ, তাতো এটা ধুনীয়াকৈ লাইন পাতি আমি চবেই ভোগ লৈছোঁগৈ। মুঠতে ভাল লাগিল আৰু সকলোখিনি কামেই বৰ ধুনীয়াকৈ কৰিছে। তাৰপিছত প্ৰথমতে আমি গৈ বৰচাকিত তেল দিছোঁ। তাৰপিছত আমি দক্ষিণা এটা দি সেৱা কৰিছোঁ। তাত কোনো ডিমাণ্ডৰ কথা নাই, আপুনি নিজৰ মতে দিব পাৰে। আৰু বৰচাকিৰ তেল আপোনালোকে লৈ আহিব পাৰে, তাত মানে তেল আনিবলৈ দিয়ে ঘৰলৈ।
তাৰপিছত আপুনি পটজল আনিব পাৰে আৰু সকলোখিনি ভালেই লাগিলে তাত গৈ। মানুহে কি কাৰণে বিতৰ্ক কৰিলে নাজানো, মাত্ৰ লিখা আছে শৰাইৰ কাৰণে 500 টকা। সেইটো কাৰণে আচলতে বিতৰ্ক হ'ব লাগে বুলি মই নাভাবোঁ, কাৰণ কেলৈ আজিকালি বস্তুৰ বহুত দাম। আমি শৰাই এখন দিবলৈ হ'লে ইমান 500 টকাততো আমি ধৰক দিব নোৱাৰিম চাগে। আৰু অন্যহাতে মন্দিৰটোত বহুতখিনি মানুহে কাম কৰি আছে, 10-15জনতকৈ পূজাৰীৰ সৈতে চাগে বেছিয়ে আছে। সেইখিনি মানুহকতো ধৰক কিবা এটা দিব লাগিব। মানুহখিনিয়ে মন্দিৰ হ'ল বুলিও কোনেওতো ধৰক দিনটো এনেই কৰি নিদিব, সেইবোৰতো দিব লাগে। সেইকাৰণে চাগে সেই 500 টকাৰ পৰাই কিবা এটা মানে বচাই মেলি তেওঁলোককো চাগে কিবা এটা দিয়ে। সেইটো কাৰণে আচলতে বিতৰ্ক হ'ব নালাগিছিলে। মুঠতে যিয়েই নহওক, মন্দিৰটোলৈ গৈ বহুত ভাল লাগিলে, বহুত ভক্তিভাৱ উপজে। আপোনালোকে কোনোবা যদি যোৱা নাই তেনেহ'লে যাব, বহুত ভাল লাগিব। তেনেহ'লে আজিলৈ ইমানতে মোৰ ভিডিঅ'টো